নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এগ কাৰী। আহকচোন কেনেদৰে বনালোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। আহকচোন আৰম্ভ কৰোঁ। আমাক ইয়াৰ বাবে লাগিব কেইটামান কণী। এয়া দেখিছে, মই কণীখিনি এতিয়া বইল কৰি ল'ম। কুকাৰত দি এটা চিটি মাৰি কণীখিনি বইল কৰি লৈছোঁ। এতিয়া ভালদৰে গুচাই ল'ম। আৰু আমাক ইয়াৰ বাবে লাগিব অকণমান আদা, এটা নহৰু, 6টা পিঁয়াজ লৈছোঁ। পিঁয়াজ সৰহকৈ লাগে। এটা তেজপাত লৈছোঁ, এটা বিলাহী লৈছোঁ, কেইটামান জলকীয়া আৰু ইলাচি 3টা, লং এডাল আৰু ডালচেনি অকণমান, বিলাহী আৰু পিঁয়াজ এটা, নহৰু কেইটা, আদা জলকীয়াখিনি পেষ্ট কৰি ল'ম। এয়া দেখিছে, মই মিক্সাৰত দি এনেদৰে সৰু সৰু টুকুৰাকৈ কাটি লৈছোঁ। এতিয়া মিক্সাৰত পেষ্ট কৰি ল'ম। ইয়াতে আদা আৰু নহৰুখিনিও দি দিছোঁ আৰু এই বাকী পিঁয়াজখিনি সৰু সৰু টুকুৰাকৈ কাটি লৈছোঁ। এয়া দেখিছে, ধুনীয়াকৈ সৰু সৰু টুকুৰাকৈ এনেদৰে কাটি লৈছোঁ, তেতিয়া ভাল হয়। এয়া মোৰ পিঁয়াজখিনি কটা হৈ গ'ল। এতিয়া কণীখিনি এনেদৰে চুৰিখনেৰে আগ মাৰি লৈছোঁ, তেতিয়া ভাজিবলৈ ভাল হয়। এয়া নিমখ হালধি অকণমান সানি লৈছোঁ। এনেদৰে এগ কাৰী বনাই খাবচোন, বহুত ভাল লাগে। এতিয়া মই কণীখিনি তেলত অকণমান ভাজি ল'ম। এয়া দেখিছে, তেল দি তাতে কণীকেইটা দি দিছোঁ। অকণমান ৰঙা হোৱালৈকে ভাজি থাকিম। এয়া দেখিছে, আমাৰ কণী ভজা হৈয়ে গৈছে। এতিয়া তেলতে মই তেজপাত, লং, ইলাচি, ডালচেনি দি দিম। এয়া দেখিছে, দি দিলোঁ। এতিয়া এইকেইটা অকণমান ৰঙচুৱা হোৱাৰ পিছত ইয়াতে কাটি থোৱা পিঁয়াজখিনি দি দিম। এয়া দেখিছে, মই পিঁয়াজখিনি অকণমান ভাজি লৈছোঁ। এতিয়া ইয়াতে মই সোৱাদ অনুসৰি নিমখ, হালধি, জিৰা গুড়া আৰু জলকীয়া গুড়ি অকণমান দি দিম। এয়া দেখিছে, মই দি দিছোঁ। এতিয়া ভালদৰে লৰাই থাকিম। পিঁয়াজখিনি অকণমান ভাজি হোৱাৰ পিছত ইয়াতে এতিয়া পেষ্ট কৰি থোৱা মছলাখিনি ঢালি দিম। এয়া দেখিছে, মই পেষ্ট কৰি থোৱা মছলাখিনি ইয়াতে দি দিম আৰু ভালদৰে লৰাই থাকিম। যেতিয়ালৈকে মছলাখিনি এটা ধুনীয়া গোন্ধ ওলাই নাহে, তেতিয়ালৈকে ভাজি থাকিব লাগিব। পিঁয়াজখিনি তেতিয়া গলি যাব, নহ'লে ভাল নালাগিব খাবলৈ। এয়া দেখিছে, মই এনেদৰে মাজে মাজে লৰাই আছোঁ। এয়া দেখিছে, মোৰ মছলাখিনি ভজা হৈয়ে গৈছে। আমাৰ যেতিয়া মছলাখিনি ভাজি হয়, চাব ছাইডত লাগি থকা মছলাৰ পৰা তেলটো এৰি দিয়ে, তেতিয়া জানিব মছলাখিনি ভজা হৈ গৈছে। এয়া দেখিছে, মই এতিয়া অকণমান পানী দি দিছোঁ। বেছি পানী দিব নালাগে। প্ৰায় সৰু গিলাচেৰে এগিলাচমান পানী দিছোঁ। এতিয়া ইয়াতে মই কণীখিনি ঢালি দিম। এয়া দেখিছে, মই কণীখিনি ঢালি দিলোঁ। এতিয়া 10 মিনিটমান সময় উতলিবলৈ দিম। এনেদৰে বনাই ৰুটি বা ভাতৰ সৈতে সানি খাবচোন, বহুত ভাল লাগে। ইয়াতে মই অকণমান মেগী মছলা দি দিছোঁ। এয়া ভালদৰে লৰাই এতিয়া 10 মিনিট সময় ঢাকি থৈ দিম। এয়া দেখিছে, মই ঢাকি থৈ দিছোঁ। গেছটো কমাই দিব আৰু 10 মিনিটৰ পিছত দাঙি চাব। এয়া চাওক, কি ধুনীয়াকৈ আমাৰ এগ কাৰী ৰেডি হৈ গৈছে। এনেদৰে বনাই খাই চাবচোন, বহুত ভাল লাগে। আৰু যদি ভিডিঅ'টো ভাল লাগিল, প্লিজ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু খাই কেনে পালে এনেদৰে বনাই কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। এয়া আজি আমাৰ খানা ৰেডি। আহকচোন, আমাৰ ভতিজাটোৱেনো কেনেকুৱা পালে খাই, তাৰ মুখেৰে জানো। মজা মজা।
আরে মুখখন মেলি